নমস্কাৰ আশীৰ্বাদ সিল্ক হাউচৰ ফালৰ পৰা আপোনালোকক শুভ সন্ধিয়া আৰু নমস্কাৰ জ্ঞাপন কৰিলো। আজি আপোনালোকক কেইটামান পাটৰ কুৰ্তা আপোনালোকক দেখাবলৈ আহিছো। পিওৰ পাটত কুৰ্তা অৰ্থাৎ বিয়াৰ দিনা দৰা হোমৰ গুৰিত অৰ্থাৎ বা ৰিসেপশ্যনত পৰিধান কৰিবলৈ ব্যৱহাৰ কৰা কুৰ্তা। ইয়াত সকলো সাইজ এভেইলেবল থাকিব। আপোনাৰ 36, 38 আপোনাৰ 40, 42, 44, 46 সাইজলৈকে এভেইলেবল পাব আৰু কুৰ্তা পিছো আপোনালোকে আমাৰ দোকানত পাই যাব। আৰু ভেৰাইটিজ ডিজাইনত আমাৰ আছে কেইটামান আপোনালোকক দেখাইছো। মিনা কৰা আৰু গুণা ৱৰ্ক কৰা পাটৰ কুৰ্তা কেনেকুৱা লাগিছে জনাব। আৰু আজি বহুতে বিচাৰি ফুৰে কুৰ্তা আছিল নে চেলেং আছে নে গামোচা আছে নে। আমাৰ দোকানত পাটৰ কুৰ্তাৰ পৰা আদি কৰি পাটৰ চেলেং বোৱা গামোচা পাটৰ গামোচা সকলো চুৰিয়া দৰাৰ কাৰণে যিটো চুৰিয়া সকলো চুৰিয়া পাব। আৰু এইটো খুলি দিয়াৰ লগে লগে এনেকুৱা এটা ডিজাইন পাব। এইটো চাওকচোন ডিজাইনটো মিনা কৰা আছে, গুণাৰ মাজত মিনা কৰা আছে। এইটো কুৰ্তাটো এটা মই খুলি দেখাইছো। ডিজাইনটো আপোনালোকে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আৰু ইয়াৰ বেক সাইডো আপোনাৰ মিনা ৱৰ্ক কৰা আছে, বেক সাইডো বুটা ৱৰ্ক কৰা আছে। আৰু কালাৰিঙতো পাব, গুণা ৱৰ্ক কৰা পাব, সিম্পল ডিজাইন, হেভি ডিজাইন সকলো ডিজাইনতে আশীৰ্বাদ সিল্ক হাউচত পাটৰ কুৰ্তা উপলব্ধ আছে। আৰু আপোনালোকৰ দৰাৰ সাজ সম্পূৰ্ণ সাজ আশীৰ্বাদ সিল্ক হাউচত উপলব্ধ হ'ব। উপহাৰ দিবলৈ গামোচাৰ পৰা আদি কৰি সকলো ধৰণৰ গামোচা, পাটৰ গামোচা, টচৰ গামোচা, বোৱা গামোচা সকলো ধৰণৰ গামোচা আশীৰ্বাদ সিল্ক হাউচত উপলব্ধ হ'ব। মাত্ৰ আমাৰ মেচিনত বোৱা গামোচাটো উপলব্ধ নহয়। আৰু এইটো গুণাত ৱৰ্ক কৰা আছে কুৰ্তা পিচ, অকল গুণাত কাম কৰা আছে। বহুতে মিনা কৰা বেয়া পাবও পাৰে, সেইকাৰণে গুণাত ৱৰ্ক কৰা আছে। আৰু গুণাত পৰিধান কৰিব নিবিচাৰিলে মানে অলপ সৌন্দৰ্য বঢ়াবৰ কাৰণে মিনা কৰাও ল'ব পাৰিব। ধন্যবাদ।